ঢলাৰ ধাডুম পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে AS23Q4247 নম্বৰৰ ৰয়েল এনফিল্ড মটৰচাইকেলে অতিকৈ সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ঢলা নিংচি সোণাৰী গাঁৱৰ তপন বৰুৱা নামৰ যুৱকজনক আমি পুনৰবাৰ জনাইছো ঢলাৰ ধাডুম পথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে AS23Q4247 নম্বৰৰ ৰয়েল এনফিল্ড মটৰচাইকেলে অতিকৈ সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ঢলা নিংচি সোণাৰী গাঁৱৰ তপন বৰুৱা নামৰ যুৱকজনক চৈখোৱা শদিয়াৰ পৰা পল্লৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট টাইম লাইভ অসম